কিন্তু আৰু একদম চিধা কথা যদি নোৱাৰে ৰাইজক এৰি দিয়ক ৰাইজে বিচাৰ কৰিব আৰু এইবাৰ এখন কা আন্দোলন নহয় কিন্তু এইটো জুবিন গাৰ্গ আৰু ৰাইজে কেনেকৈ বিচাৰ কৰিব হয়তো ক'বলৈ নালাগে হয়তো আপুনিও যদি এই বুমটো হাতত নাথাকে আপুনিও চাগে সেইখিনিয়ে মানে কি বুলি ক'ম ষ্টেপ ল'ব যিটো আমি মনৰ পৰা বিচাৰি আছোঁ আৰু এতিয়াও সময় আছে মই বাৰে বাৰে কৈছোঁ দাদাৰ শ্ৰাদ্ধৰ আগে আগে অসম চৰকাৰে যাতে তেওঁলোকক প্ৰয়াক্ত কৰক আনক ৰাইজৰ আগত দেখুৱাই দিয়ক হেণ্ডকাপ লগাওক আইনগতভাৱে যিমান কঠোৰতকৈ কঠোৰ শাস্তি দিব পাৰে তেওঁলোকে যাতে দিয়ক আৰু যদি নোৱাৰে যদি দোষী সাব্যস্ত হোৱাৰ পিছতো যদি আইনখনৰ পৰা তেওঁলোকে বাচি যায় অসমৰ ৰাইজক এৰি দিয়ক কি কৰিব লাগে যেনেকৈ জুবিন দাক আমি সৰু সজাত লৈ গৈছোঁ ৰাইজৰ মাজত ৰাইজৰ মানুহজনক লৈ গৈছোঁ এই অসমবাসীৰ ৰাইজৰ আগত যদি তেওঁলোক কাল্পিত হয় যদি তেওঁলোকে দোষী সাব্যস্ত হয় সেই ৰাইজে বিচাৰ কৰিব আৰু গোটেই অসম নহয় ভাৰতৰ বিশ্বই দেখিব যে এই আচলতে কি বুলি ক'ম এই কাল্পিত দুটাক আচলতে আমি কেনেকৈ শাস্তি দিব পাৰে অসমীয়া ৰাইজে আৰু বহুতে কৈছে সিদ্ধাৰ্থ শৰ্মাই অসমীয়া লিখিব নাজানে কিন্তু আচলতে একদম কি বুলি ক'ম এতিয়া বুৰ্বক এটাও ক'ব প্ৰথম কথা হ'ল তাক মই ভালকৈ জানো আজি বছৰ বছৰ ধৰি জানো চ' সি অ ক কেইটা সি নাজানে হচৰিকা সি নাজানে ক ভালকৈ নাজানে আৰু সেই ইমান ধুনীয়া শব্দ গাঁথনি ইমান ধুনীয়া ব্যাখ্যা সেই ব্যাখ্যাৰ আঁৰত থকা মানুহজন লাগে প্ৰথম কথা সিটো লিখা নাই সেইটো চবেই গম পাইছে সি মনেৰেও যদি কথা ক'ব পাৰে সি লাইভত ক'ব পাৰে সেইটো বেলেগ ব্যক্তাৰ বেলেগকৈ সি কৈছে সেইটো বেলেগ কথা যেনেকৈ শান্তনু মহন্তই ধুনীয়াকৈ লাইভ আহিছে কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ এই ধুনীয়া এই যি মেছেজ সেই মেছেজৰ আঁৰত সেই কাপুৰুষজন সেই মানে অসমীয়া যদি সেই অসমীয়া নামত আচলতে সেইটো একদম কি বুলি ক'ম দেশদ্ৰোহী বুলি ক'লেও ভুল নহ'ব চ' সেই মানুহজনক লাগে লগতে সিদ্ধাৰ্থ শৰ্মাক ইমিডিয়েট আমাক লাগে একদম এইটো ক্লিয়াৰ চিধা কথা আৰু মই যদি মানে এইখিনি কোৱাৰ কাৰণে জেল যাব লাগে মই একদম হাতখন এনেকৈ দিম কিন্তু একদম গৌৰৱেৰে যাম যদি জুবিনদাৰ নামত ন্যায় বিচাৰৰ নামত যদি মোক জেললৈকে পঠিয়ায় মই একদম হাতখন এনেকৈ উলিয়াই দিছোঁ এতিয়াও বিশ্বাস আছে মোৰ এতিয়াও চৰকাৰখনৰ প্ৰতি বিশ্বাস আছে যদি চৰকাৰে এক ৰাতিত ভাবে যে সিহঁতক উঠাম আজিয়ে পাৰে ক'ত খেলা খেলিলে লুকাচুৰি খেলা নহয় কিন্তু এইখন আমি লুকাচুৰি খেলি থকা নাই জুবিনদাৰ ক্ষেত্ৰত বহুত ডাঙৰ অন্যায় হৈছে আৰু দায় হওক বা নিৰ্দোষী হওক চামকানু মহন্ত মালিক হয় মই যদি চামকানু মহন্ত হ'লোহেঁতেন মই কি কৰিলোহেঁতেন যে জুবিন দা ক'ত গৈছে জুবিন দা আহি পাইছেনে জুবিন দাক ভালকৈ আমি ৰাখিছোঁনে ছিকিউৰিটি দিছোঁনে মেডিকেল টিম ৰাখিছোঁনে সেইটো মোৰ প্ৰথম লক্ষ্য প্ৰথম কৰ্তব্য এজন মালিক হিচাপে নৰ্থ ইষ্ট ফেষ্টিভেলৰ চ' ইমানখিনি নকৰি পেলাই তেখেত ক'ত আছে মিটিং এখনত আছে বাণিজ্য ক্ষেত্ৰত অসমখনক গ্ৰ' কৰাৰ কথা কৈছে এইবিলাক গোটেই ভেকু ভাওনা ৰঙালী নামত তাহাঁতে আচলতে বজৰুৱা এখন মানে কি বুলি ক'ম পশ্চিমীয়া সংস্কৃতিক আচলতে স্থান দিছে নৰ্থ ইষ্ট ফেষ্টিভেল আচলতে অসমখন দেখুৱাবলৈ ছিংগাপুৰ নালাগে আমাক অসমখন লাগে নৰ্থ ইষ্ট চাবলৈ হ'লে নৰ্থ ইষ্টত আহক মানুহ তাতে গৈ পেলাই শ্বপিং মল বা এটা অডিটৰিয়ামত অসমখন দেখুৱাবলৈ কাৰো ক্ষমতা নাই কোনো নোৱাৰে সেনেকৈ দেখুৱাবলৈ চ' এইবোৰ নাটক বহুত হ'ল টেঙা মেবাৰে বিকে 100 গৰু মাৰিলে বাঘৰু মৰণে মৰিলে আৰু যদি ৰাইজে নোৱাৰে আমাৰ এটা চিধা কথা কাজৰ আগে আগে যদি নিদিয়ে অসম জ্বলিবলৈ আৰু বেছি সময় নাই কিন্তু মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভটো চালোঁ তেওঁ যি সকিয়নি দিছে এইটো দেখি ভাল লাগিছে কিন্তু কথা হৈ গ'ল মাজৰ এই পূজাৰ ব্ৰেক কিবা ব্ৰেক এইবোৰ বস্তু আমাক দৰকাৰ নাছিল আমি পূজা প্ৰতি বছৰে আহে কিন্তু জুবিন দা আমাৰ আৱেগ তো সেইকাৰণে যিমান পাৰে সোনকালে পূজা হওক পূজা নহওক তাৰ দোষীয়ে শাস্তি পোৱাটো ভাল আৰু যিমানকৈ আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু শেখৰজ্যোতি গোস্বামীক এৰেষ্ট কৰা গৈছে তেওঁক এৰেষ্ট কৰাৰ পাছত আমাৰ ল' এছ'চিয়েশ্যনে ডিচাইড কৰিছে যে কোনো লয়াৰ্ছ যে তেওঁৰ আমাৰ একিউজৰ কেছ নলয় কিন্তু কথাটো হৈ গ'ল অকল এজন মানুহ যেতিয়া এৰেষ্ট কৰা গ'ল কেছ নোলোৱাৰ যিটো ডিচিজন তেওঁলোকে যে লৈছে অকল এজন মানুহ এতিয়া ফচি থাকিব যদি আমাৰ অসমৰ লয়াৰ্ছে যদি কেছ নলয় তো বাকী দুজন অলৰেডি বাহিৰত আছে ত' সেই বস্তু লৈ চাব লাগে কাৰণ অকল এজন কথাটো এজন স্কেপ গোট বনাটো মই নিবিচাৰোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ ৰিগাৰ্ডলেছ দিছ আমি ইয়াত জুবিনদাৰ ঘৰত এতিয়ালৈ যিমানকেইদিন হ'ল আমি লাগি আছোঁ বহুতকেইটা অনুষ্ঠান হৈ আছে বহুত ছাপৰ্টত আমি আছোঁ যিহেতু যিসকল লোক আহিছে বৌক লগ কৰিব আহিছে মই বিচাৰোঁ যে তেওঁলোকক ফ'ৰ্চফুলি চেল্ফি বা ফ'ৰ্চফুলি ফটো উঠাটো বিৰাট বেয়া দেখিছে মানুহজনী এটা বেলেগ এটা ট্ৰমা ফেচ কৰি আছে বেলেগ এটা চিটুৱেশ্যন তেওঁৰ ফেচ কৰি আছে তেওঁ আহি জোৰ জবৰদস্তি তেওঁক কিবা এখন দি ফটো তোলাটো বিৰাট বেয়া দেখিছে গতিকে যিসকল লোকে আহিছে বা কাইলৈও হয়তো আহিব মই অনুগ্ৰহ কৰোঁ যাতে সেই কামটো নকৰে বিৰাট বেয়া দেখি মানে বৌক বিৰাট ভাল পাওঁ তো সেই কামটো যাতে নকৰক